সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহু শুভেচ্ছা থাকিলে আগতীয়াকৈ। আৰু এয়া পিঠাগুড়ি কিহৰ কাৰণে খুন্দি আছোঁ, পিঠা বনাবলৈকে। কিন্তু তিল পিঠা বা ঘিলা পিঠা নহয় দেই, চাই থাকক মই কি পিঠা বনাম আজি। এয়া মিঠৈ দি দিলে পিঠাগুড়িখিনিত। এয়া একচুৱেলি বায়ে মানে বনাই আছে আৰু পিঠাগুড়িখিনিত পানী আৰু লাহে লাহে পানী মিক্স কৰি আছে। পানীখিনি মিক্স কৰোঁতে গম পাইছেনে এয়া কিহৰ পিঠা বনাইছোঁ। তাৰপিছত এতিয়া পানী মিহলাই হৈ গ'ল অলমষ্ট। আৰু এতিয়া আমাৰ কাৰণে আহি গ'ল এইটো চুঙা। এতিয়া আপোনালোকে চাগে ধৰিব পাৰিছে ন, এতিয়া চুঙা পিঠাৰ কাৰণে আমাৰ আয়োজন চলি আছে। তাৰপিছতে এইটো চুঙা পিঠাত কিন্তু এই সোপাটোৱে মেইন। এই সোপাটো ভিনদৈ দি আছে। সোপাটো দিয়াৰ পিছতে লৈ যাবই নহয় এতিয়া। যদি সোপাটো ভাল নহয় তেতিয়াহ'লে পিঠাটোও কিন্তু খাবলৈ ভাল নহ'ব দেই ৰাইজ। সেয়া এতিয়া চুঙাত পিঠাগুড়ি সোমোৱাই চুঙা পিঠা আয়োজন চলি আছে। চুঙাকেইটা পুৰি আছে, পুৰি থকা পিছতে হৈ গ'ল আমাৰ চুঙা পিঠা ৰেডি। এতিয়া খাবহে লাগে ৰাইজ।